কাইলৈ ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তৃতীয়খন টি20 গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ভাৰত আৰু নিউজিলেণ্ডৰ তৃতীয়খন টি20। তাৰ পূৰ্বে এইদৰে যুদ্ধকালীন তৎপৰতাৰে প্ৰস্তুতি চলাইছে কোনোবাই যদি পিটছ ভাল কৰিছে, কোনোবাই বাউণ্ডাৰী মেৰামতি কৰাত লাগিছে, কোনোবাই যদি সাউণ্ড ছিষ্টেম ভাল কৰিছে, আন কোনোবাই আকৌ কেমেৰা ঠিক কৰি আছে। মুঠতে চাৰিওফালে ব্যস্ততা। আৰক্ষী প্ৰশাসন যান-বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিছে। কাইলৈ ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তৃতীয়খন টি20 গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ভাৰত আৰু নিউজিলেণ্ডৰ তৃতীয়খন টি20। তাৰ পূৰ্বে এইদৰে যুদ্ধকালীন তৎপৰতাৰে প্ৰস্তুতি চলাইছে কোনোবাই যদি পিটছ ভাল কৰিছে, কোনোবাই বাউণ্ডাৰী মেৰামতি কৰাত লাগিছে, কোনোবাই যদি সাউণ্ড ছিষ্টেম ভাল কৰিছে, আন কোনোবাই আকৌ কেমেৰা ঠিক কৰি আছে। মুঠতে চাৰিওফালে ব্যস্ততা। আৰক্ষী প্ৰশাসন যান-বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিছে।